ঐ নব সেকেন্ড লিষ্টখন অহা নাই যিখিনি নোট সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে অহা 25 মে তাৰিখে দিনৰ 3 বজাত ৰাজ্য চৰকাৰে এখন নিযুক্তিৰ সমাৰোহ আয়োজন কৰিছে। এই নিযুক্তিৰ সমাৰোহত আমি 45,000 নিবনুৱা ব্যক্তিক নিযুক্তি দিয়াৰ সংকল্প লৈছিলোঁ, কিন্তু দিব্যাংগসকলক যেতিয়া আমি পুনৰ পৰীক্ষা কৰিলোঁ, কিছু দিব্যাংগ কেণ্ডিডেটে মেডিকেল টেষ্ট পাছ কৰিব নোৱাৰিলে, সেইকাৰণে তেখেতসকলৰ ৰিজাল্ট আমি বৰ্তমান উইথহেল্ড কৰি ৰাখিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পোৱা ব্যক্তিৰ সংখ্যা হ'বগৈ 44,703 অৰ্থাৎ 44,703 জন। ইয়াৰ মই ব্ৰেকআপটো আপোনালোকক অলপ কৈ দিছোঁ। প্ৰথম হ'ল যিটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট হৈছিল তৃতীয় শ্ৰেণীৰ, সেই তৃতীয় শ্ৰেণীৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্টৰ পৰা 11,048 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডত গ্ৰেড 4ৰ যি নিযুক্তি পৰীক্ষা হৈছিল, সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা 13,739 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। অসম পুলিচৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আমি কৰিছিলোঁ, য'ত এক্সাইজ আৰু আবকাৰী বিভাগো সংলগ্ন আছিল, তাৰ ব্ৰেকআপটো হ'ল অসম আৰক্ষীত 1279 জন, অসম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত 553 জন, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত 39 জন, হোম গাৰ্ডত 307 জন, জেলত 301 জন, আবকাৰী বিভাগত 222 জন আৰু ফৰেষ্ট বেটেলিয়নত 2,720 জন। ই এটা সৰ্বমুঠ সংখ্যা আনি দিয়ে 5,421 জন। অসম আৰক্ষীৰ এই নিযুক্তি প্ৰক্ৰিয়াত এটা 231 জন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে, যিসকল হ'ল সাহসী পুলিচ বিষয়া, সুদীৰ্ঘ সন্ত্ৰাসবাদৰ সৈতে যুঁজা সময়ছোৱাত যাৰ পিতৃ সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিলে, আৰু তাৰ আমি 100 জনক এবাৰ শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি দিছিলোঁ। অহা 25 তাৰিখৰ নিযুক্তি সমাৰোহত 231 জন এনে পৰিয়ালৰ সন্তানক নিযুক্তি দিয়া হ'ব, যাৰ পিতৃ শ্বহীদ হৈছিলে অসম আৰক্ষীৰ কৰ্তব্যৰত অৱস্থাত থকাত। আৰু এই 231টা নিযুক্তি দিয়াৰ লগে লগে শ্বহীদ পৰিয়াল, অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালক নিযুক্তি দিয়া যি আমাৰ এক ইনিচিয়েটিভ আমি লৈছিলোঁ, সি সফলতাৰে সামৰণি পৰিব। যোৱাবাৰ অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত আমি 411 জন প্ৰাৰ্থীক নিযুক্তি দিব পৰা নাছিলোঁ, তেওঁলোকৰ কম্পিউটাৰৰ চাৰ্টিফিকেটৰ ওপৰত থকা অভিযোগৰ পৰিপ্ৰেক্ষিতত। সকলো পৰীক্ষা কৰাৰ পিছত 359 গৰাকী প্ৰাৰ্থী কম্পিউটাৰ চাৰ্টিফিকেট যোগ্য বুলি বিবেচিত হ'ল। গতিকে সেই 359 কেণ্ডিডেটছেও এইবাৰ চাকৰি পাব আউট অফ 411। গতিকে অসম আৰক্ষীত 231 জন শ্বহীদ পৰিয়াল আৰু যোৱাবাৰৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ পিছত আমি দিব নোৱাৰা 359 গৰাকী প্ৰাৰ্থীও সংলগ্ন হৈ থাকিব।
স্বাস্থ্য বিভাগত সৰ্বমুঠ নিযুক্তি হ'ব 5,281টা। তাত ANM নাৰ্ছ আছে, GNM নাৰ্ছ আছে, লখিমপুৰ মেডিকেল কলেজৰ 4ৰ্থ শ্ৰেণী আছে আৰু আমাৰ তিনিওটা সঞ্চালকালয়ৰে গ্ৰেড 3 আৰু গ্ৰেড 4 কেণ্ডিডেটসকল ইয়াত সন্নিৱিষ্ট হৈ আছে। শিক্ষা বিভাগত আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত মহাবিদ্যালয়ৰ অধ্যাপক আৰু মহাবিদ্যালয়ৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী 704 গৰাকীয়ে নিযুক্তি পাব। ইয়াৰ ভিতৰত অধ্যাপকৰ সংখ্যাই কিমান হ'ব? প্ৰায় 400 গৰাকী 421 গৰাকী কলেজসমূহত এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব। এডমিশ্যনৰ আগে আগে কলেজসমূহত যথেষ্ট নতুন অধ্যাপক নিযুক্তি হ'ব। ই শিক্ষা ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰিব। আমাৰ এলিমেণ্টাৰীৰ শিক্ষক হিচাপে আজি 3টা বজাত আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ শিক্ষকসকলৰ ফাইনেল লিষ্ট ওলাব। তাত 4,437 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। তেওঁলোকক মই 3টা বজাত আমাৰ পৰ্টেল চাবৰ কাৰণে অনুৰোধ কৰিম। উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নাম তেখেতসকলে পাব আৰু কলেজৰো যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকেও ইতিমধ্যে তেওঁলোকৰ ৰিজাল্ট পাব্লিছ হৈছে। সমান্তৰালভাৱে উচ্চ মাধ্যমিক পৰীক্ষাত উচ্চ মাধ্যমিকৰ গ্ৰেজুৱেট টিচাৰ্ছ বুলি যাক আমি কওঁ, মাধ্যমিক শিক্ষক বুলি আমি যিটো কওঁ, সেই মাধ্যমিক শিক্ষকত 2,332টা নিযুক্তি হ'ব, অৰ্থাৎ 7,473টা। আৰু কিছুদিনৰ পৰা বাতৰি কাকতত এটা বিষয়ে স্থান পাইছিল, অসমৰ বাহিৰৰ পৰা কোনোবাই নিযুক্তি পাইছে নেকি প্ৰাথমিক শিক্ষকত। শিক্ষামন্ত্ৰীয়ে মোক কোৱা মতে অসমৰ বাহিৰৰ এজন প্ৰাৰ্থীয়েও নিযুক্তি পোৱা নাই। যদিও আইনমতে আমি আগে পিছে এই ক্ষেত্ৰত মই সাংবাদিকসকলক আৰু এটা সোঁৱৰাই দিছোঁ যে আগে পিছে বাহিৰৰ প্ৰাৰ্থী নিযুক্তিত অসম চৰকাৰে বাধা দিছিলে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশযোগে আমাক জনাইছে যে আমি তাক বাধা দিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত এইবাৰ কোনেও পোৱা নাই, কিন্তু যিটো মাজে মাজে চৰকাৰক দোষাৰোপ কৰা হয়, এই ক্ষেত্ৰত মই আপোনালোকক স্পষ্ট কৰি দিছোঁ যে চৰকাৰে বাহিৰৰ প্ৰাৰ্থী অহা বন্ধ কৰিছিলে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়যোগে এইটো সংবিধানৰ আৰ্টিকল 14ত আমাৰ এইটো অধিকাৰ নাই বুলি তেওঁলোকে জাজমেণ্ট দিছিলে। কিন্তু যি নহওক, সৌভাগ্যবশতঃ এইবাৰ শিক্ষক নিযুক্তিত তেনেকুৱা কোনো বাহিৰৰ প্ৰাৰ্থী নাই। প্ৰতিদিন বাতৰি কাকতত এনেকুৱা এটা ওলাইছিলে নিউজে হাজাৰ হাজাৰ বাহিৰৰ প্ৰাৰ্থী। মই দায়িত্ব সহকাৰে ক'ব খুজিছোঁ যে এইবাৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিত অসমৰ বাহিৰৰ এজন প্ৰাৰ্থীও নাই। এই কথাটো মই আপোনালোকক ক্লিয়াৰ কৰি দিব খুজিছোঁ যাতে মানুহৰ মাজত কোনো এটা নিগেটিভ মেছেজ নাথাকে। ছ'চিয়েল জাষ্টিছ আৰু এম্পাৱাৰমেণ্ট বিভাগে এটা পৰীক্ষা কৰিছিল, স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ফৰ ফিজিকেলি চেলেঞ্জ কেণ্ডিডেটছ। ইয়াত উত্তীৰ্ণ হৈছে 362 গৰাকী। তেওঁলোকৰো নিযুক্তি এইবাৰ আমি দিম। ক্ৰীড়া বিভাগত 136 গৰাকী বিভিন্ন টেকনিকেল পোষ্টত তেওঁলোকে নিযুক্তি পাব। এগ্ৰিকালচাৰ বিভাগত এগ্ৰিকালচাৰ অফিচাৰ বা গেজেটেড ৰেংকত 211 জনে নিযুক্তি পাব। MVI হিচাপে 22 জনে নিযুক্তি পাব পৰিবহণ নিগমত, ট্ৰান্সপৰ্টত, আৰু 14 জনে ছইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টত নিযুক্তি পাব। অৰ্থাৎ সৰ্বমুঠ নিযুক্তি পোৱা সংখ্যা হ'ল 44,703 গৰাকী। ইয়াৰ যদি আমি NHMত 633 গৰাকী কেণ্ডিডেট যি নাৰ্ছ হিচাপে পাইছে,
আৰু আপোনালোকে জানে যে NHM চাকৰি পুৰা 60 বছৰলৈকে থাকে, তেওঁলোকক এক প্ৰকাৰ নিয়মীয়া বুলি ক'ব পাৰি। এই 633 গৰাকী আমি যদি নাৰ্ছক বাদ দিওঁ, তেতিয়াহ'লে প্ৰতিটো চাকৰি ৰেগুলাৰ চাকৰি, অসম চৰকাৰৰ অধীনত নিয়মীয়া চাকৰি, ইয়াত মাজে মাজে বাতৰি কাকতত এটা নিউজ ওলায় যে কণ্ট্ৰেকচুৱেল দি দিলে। আমি যি কণ্ট্ৰেকচুৱেল দিওঁ সেইটো অভাৰ এণ্ড এবভহে মাতোঁ একেলগে। এই 44,000ৰ লিষ্টত সেইটো নাথাকে, কিন্তু তথাপিতো এইবাৰ আমি তেওঁলোককো মাতা নাই, পিছত আমি তেওঁলোকক বেলেগ অনুষ্ঠান কৰি নিযুক্তি দিম বুলি কৈছোঁ। এই 44,703 গৰাকীত NHMৰ 633 গৰাকী নাৰ্ছক বাদ দি, যাৰ চাকৰিৰ কাৰ্যকাল 60 বছৰ বয়সলৈকে থাকিব জীৱনৰ, যিটো আমাৰ কেবিনেট ডিচিশ্যন মতে, তেওঁলোকক বাদ দি অল আৰ ৰেগুলাৰ ৰিক্ৰুটমেণ্ট। এইখিনি হৈ যোৱাৰ লগে লগে আমাৰ 88,000 নিযুক্তি সম্পন্ন হ'ব। ইয়াৰ ভিতৰত ক্লাছ 3 আৰু ক্লাছ 4ত এখন ফাৰ্ডাৰ মেৰিট লিষ্ট ওলাব, যিটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডে আমাৰ পৰীক্ষা পাতিছিলে। ক্লাছ 3ত 198টা এখন এডিশ্যনেল লিষ্ট ওলাব। আমি ৱেট লিষ্ট শব্দটো কোৱা নাই, এডিশ্যনেল লিষ্ট এখন ওলাব। আৰু ক্লাছ 4ত 637 গৰাকী কেণ্ডিডেটৰ এখন এডিশ্যনেল লিষ্ট ওলাব জুলাই মাহত। তাৰ কাৰণটো হ'ল যে এখেতসকলেও কাট অফ নম্বৰ একে পাইছে, কিন্তু যেতিয়া পোষ্ট কম থাকে আৰু কাট অফ নম্বৰ একে হয়, তেতিয়া নিয়মটো হয় যে যাৰ ডেট অফ বাৰ্থ আগত তেওঁলোকে চাকৰি পায় আৰু ডেট অফ বাৰ্থ পিছৰখিনিয়ে চাকৰি নাপায়। কিন্তু আমাৰ লগত যিহেতু কিছু পোষ্ট থাকি যাব, সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে ছেম কাট অফত, যিহেতু